লাগে মৰক তাতে গৈ পেলাই কিন্তু তাতে আমাৰ এই সমাজৰ মৰম লগা ল'ৰা ছোৱালী বিলাকক ধ্বংস নকৰিব মইনো কি কম মই আবেগিক কৈছো এইটো বাবে হয়তো মাক হৈ এতিয়া অনুভৱ কৰিছো যে সেই মাকজনী কি হাহাকাৰ হৈছে মই তেওঁলোকৰ ঘৰৰ এগৰাকী কোন মাক নে মাহীয়েক মই নাজানো তেওঁ এগৰাকী কৈছে যে বিশ্বাস কৰক মোৰ ছোৱালীজনী মুখখন চাবলৈ নিদিলে এনেকৈ কৈ কান্দিছে মই এনেকুৱা কিবা এটা সৰু ফুটেজ এটাই দেখিছিলো মই ইমান ভালকে নাজানো দেই কথাটো মই ইমান নদি ক'ব নোৱাৰিম কোন হয় যেনেকে কৈছে নহয় শিউৰি যাব আপোনাৰ গাটো এজনী মাইকী মানুহ হয় তেওঁ কৈছে ভৰিকেইখন কেনেকে বহলাই থৈছিলে কৈছে যে ভৰিকেইখন বহলাই থওঁতে কঁকালৰ আমাৰ যিখিনি এটা জইন আছে ন পিছফালে সেই জইনটো বোলে ভাঙা জানেনে ভাঙি পেলাইছে ভৰিকেইখন মেলি মেলি আৰু কি কম মই আপোনাক বৰ লাজ লাগিছে মই এইবিলাক কথা সেইকাৰণে মই যে হয়তো কোনোবাই কৈছে যে আপুনি কিয় নকয় মই নোৱাৰো কবলৈ আপুনি ভাবকচোন আপুনি সেই কষ্ট সেই সময়খিনি ভাবকচোন যদি কঁকালৰ এই যিখিনিত আমাৰ ভৰি দুখন লাগি আছে এইখিনি যদি ভাঙি পেলাবলগীয়া হয় কি কৰিছিল চকুকেইটা যদি ফুটাই তেজ উলিয়াই দিয়ে কি কৰিছিল গোটেই গাটো কলা তেজ মৰা কি কৰিছিল আমি সকলোৱে জানো আৰু যে এই যে চবে যে কৰি আছে ধৰক প্ৰটেষ্ট কৰি আছে খুব ভাল কথা ওলাই আহিছে কিন্তু এই প্ৰটেষ্ট চাবচোন আমাৰ কি হয় জানে আমি 15 দিন এমাহ আমাৰ গাত জুইটো জ্বলে নহয় তাৰপিছত নাইকিয়া হৈ যায় কাৰণ আমাৰ নহয় নিজৰ মোৰ গাতটোতো লগা নাই হৈছিলে কাৰোবাৰ গতিকে 15 দিন কৰিলো এমাহ গলো মোৰো নিজৰ কাম থাকে মই নিজৰ কামত লাগিলো তাৰপিছত আকৌ আৰম্ভ হয় মোৰ মই ক'ত যে সমাধানটো হ'ব আৰু এটা খালি এটা অনুৰোধ মই মোৰ ফালৰ পৰা এটাই বুজি পালো যে আমি আমাৰ ছোৱালীবোৰক ঘৰৰ সন্মান বচাই চলাবি বুলি কোৱাতকৈ আমি আমাৰ ল'ৰাবোৰক প্ৰথমতে শিকাওঁ যে ছোৱালীবোৰৰ সন্মান বচাই চলিবি মই মোৰ ল'ৰাটোক যাতে শিকাওঁ যে তোৰ ভনীয়েৰ যিজনী আনৰ ঘৰৰ ছোৱালীজনীও একেই মৰমতে ডাঙৰ কৰেও চবৰে একেবাৰে কলিজাটো হয় সেই ছোৱালীকেইজনী এনেকে আঘাত নিদিবি সেই কথাটো মই মোৰ সন্তানক মই সদায় কওঁ মই নাজানো ডাঙৰ হৈ কি কৰিব মই আজি এনেকুৱা নকওঁ যে মোৰ ল'ৰা ছোৱালীকেইটা বৰ ডাঙৰ বৰ ভাল মই সাংঘাতিক কিবা কৰিছো কিন্তু মই সদায় বুজাবলৈ চেষ্টা কৰো শিকাবলৈ চেষ্টা কৰো সি যাতে অন্ততঃ নিজৰ ভনীয়েকক যি ধৰণে মৰম কৰে আদৰ কৰে যত্ন লয় আন এগৰাকী ছোৱালীৰ প্ৰতিও যাতে সেইটোৱে থাকে তাৰ দায়িত্ব আহকচোন আমি সকলোৱে আমাৰ নিজৰ ল'ৰাবোৰক এইটো শিকাওঁ কি ঠিক হয়তো সিহঁত যেতিয়া ডাঙৰ হৈ পেলাই কাইলৈ পঢ়িলে 21-22 বছৰীয়া হ'ব তেতিয়া চাগে সমাজখন অকণমান ভাল হ'ব যদি এই একেটা মানসিকতাতে সিহঁত ডাঙৰ হয় ৰছিদুল ইছলাম মোৰ মতে ছোৱালীবোৰ বৰ্তমান হাতত বন্দুক লৈ ঘূৰা উচিত কি কৰিব কওকচোন বন্দুক ক'বলৈ সহজ পাৰি জানো এইবোৰ সঁচা পাৰি জানো কওকচোন সঁচা পৃথিৱীখনত বন্দুক লৈ ঘূৰাটো সম্ভৱ জানো আমি এইবোৰে সঁচা কথা ক'লে এটা কি ইন দ্য চিটি অফ ড্ৰাগছ উই লষ্ট মমিট মই এতিয়া ড্ৰাগছৰ কথালৈ নাহোঁ ড্ৰাগছটো ইমান সুলভ হৈ পৰিছে কেতিয়াবা নিউজ কিছুমান শুনো বোলে স্কুলত আজিকালি ড্ৰাগছ পায় ক'লৈ যে গৈছে সমাজখন বুজিয়ে নোপোৱা হৈছো কিন্তু মই তেখেতৰ বাবে তেখেত য'তে আছে আত্মাটোৱে শান্তি পাওক কিন্তু সেই বৰ বেয়াকৈ আমি হাৰি গলো মানুহ হিচাপে আৰু আমি আচলতে সেই যে আদিম যুগৰ পৰা সেই যে বৰ্বৰ আদিমতো চাগে এনেকুৱা বৰ্বৰ নাছিলে জন্তু চিকাৰ কৰিছিলে মানুহক এনেকুৱা কৰা নাছিলে কাৰণ স্বাধীনতা আছিলে ন যাৰ যিটো মন যায় খোলাকে তেওঁলোকে কৈছিলে আজিকালিহে আমি ভাল মুখা এখন পিন্ধি থাকো ভালকে থাকো বাহিৰত দেখিবলৈ বৰ ভাল মানুহটো পিছত তাৰ কুকাণ্ডবোৰ শুনিলে দেখিব মন নাযায় বাইদেউ সিহঁতক যদি ফাঁচি নিদিয়ে একো লাভ নাই সঁচাকে কৈছো এনেকুৱা এখন আইন আনিব লাগে যে এনেকুৱা কিবা এটা পালে লগে লগে মাৰি পেলাব লাগে বাহিৰত আছে নহয় বহুত ঠাইত এনেকুৱা আইন সঁচাকে কৰিব লাগে আৰু মই সেই ছোৱালীগৰাকী ঘৰলৈ সমবেদনা বুলি এনেকৈ কোৱাৰ বাহিৰে মই কি কৰিব পাৰিম আৰু কিন্তু একো সমবেদনা হ'ব নোৱাৰে যাৰ ঘৰত হৈছে সিহে গম পায় সেই মাকজনী চাগে চাওকচোন জীৱনটো আৰু কেনেকৈ টোপনি আহিবনে বাৰু ৰাতি শুলেতো প্ৰতিটো মুহূৰ্তত এনেকুৱা লাগিব মোৰ ছোৱালীজনীক এনেকুৱা মুহূৰ্ততে চাগে এনেকুৱা কৰিছিল আৰু এজন দুজন নহয় যিটো পঢ়ি আছো মইতো নাজানো ভালকে যিটো নিউজবোৰ পঢ়ি আছো যে কমেও 15-20 জন মানুহ হ'ব লাগিব আপুনি ভাবিব পাৰেনে বা 15-20 জন মানুহ
কি ক'ম আৰু এইবোৰ কথা কৈ থাকিলে শেষ নহ'ব আজিও গুৱাহাটীত বহুকেইটা সংগঠনে প্ৰটেষ্ট উলিয়াইছে 8:30 বজাতো এটা প্ৰটেষ্ট আছিলে যিটোৱে মোক নিমন্ত্ৰণ জনাইছিল মই গুৱাহাটীত থাকিলে নিশ্চয়কৈ আহিলো হয় যিহেতু এটা বাহিৰত আছো গতিকে আহিব পৰা নাই কিন্তু মই সকলোকে আহ্বান কৰো ওলাই আহক অন্তত এষাৰ হলেও মাতক আৰু এটা কথা আমাৰ খুব দুখ লগা যে আমি সোশ্যাল মিডিয়াত বা মই যে মহিলাক লৈ মহিলাৰ সপক্ষে মহিলা সবলীকৰণত যদি কিবা এটা লিখো বহুত বেছি লাইক আহে মিলিয়ন ভিউজ আহে কিন্তু চাওকচোন প্ৰকৃততে আমি সেই মিলিয়ন ভিউজটো এনেকুৱা ভাল কামত কিয় লগাব পৰা নাই মই কি ক'ব খুজিছো আপোনালোকে বুজিছে চাগে আমি সোশ্যাল মিডিয়াত খুব এক্টিভ কিন্তু এই একেটা কাম আমি আহকচোন আমি সঁচা আমাৰ জীৱনটোতো কৰো বহুত বেছি দীঘলীয়া নকৰো আপোনালোক সকলোৱে এখিনি নিজৰ ইমান মূল্যৱান সময়খিনি দি মোৰ লগত কথা পাতিলে তাৰ বাবে যথেষ্ট ধন্যবাদ যদিও মই মোৰ নেশ্যনেল এৱাৰ্ড পোৱা খবৰটো আপোনালোকক পুনৰবাৰ দি আপোনালোকে দিয়া শুভেচ্ছাখিনিৰ কাৰণে ধন্যবাদ ক'বলৈ আহিছিলো কিন্তু সেই কথাটো দি এইবাবে আৰম্ভ কৰিছো যে এনেকুৱা দুখ লগা কথা এটা কৈ আৰম্ভ কৰাৰ পিছত আৰু সেইবোৰ কথা পাতিবলৈ মন নাযাব ভালে থাকক সকলো প্ৰত্যেকগৰাকী ছোৱালী প্ৰত্যেকগৰাকী নাৰীয়ে ভালে থাকক কিন্তু এটা কথা মনত ৰাখিব কেৱল মাত্ৰ 31 বছৰে এগৰাকী ডাক্তৰ বুলি নাভাবিব সিহঁতৰ চকুত 5 বছৰীয়া ছোৱালীজনীও সিহঁতৰ বাবে একেই 60 বছৰীয়া বয়স্ক মহিলাগৰাকীও একেই সিহঁতে কাকোৱে এৰি নিদিয়ে আমি সকলো সাৱধান হ'ব হ'ল আৰু এটা আমাৰ মহিলাৰ এটা দুখৰ কথা আমি মহিলাৰ শত্ৰু বুলি ক'ব লাগিব চাবচোন বহু ক্ষেত্ৰত এনেকুৱা কথা থাকে যে আমি মহিলাইহে মহিলাক পিছ পেলাই দিওঁ কৰবা এটাত পঢ়িলো বোলে তেওঁক বোলে এনেই কোনোবাই ভাবিয়ে কৈছে নে হয়ে নাজানো তেওঁক বোলে সেইটো সময়ত বোলে তাতে এগৰাকী মহিলা উপস্থিত আছিল মই নাজানো অৱশ্যে কথাটো কিমান সঁচা কিন্তু এনেকুৱা হ'ব পাৰে নেকি বা এগৰাকী মহিলা ভাবকচোন আমাৰ এজনী কোনোবা এজনী সেই সময়ত তাত উপস্থিত থাকিব পাৰিলো হয় নেকি বাৰু মোৰতো মনে নকয় যে এজনী মহিলা থাকিব কিন্তু যদি আছিল কি অন্তৰৰ মহিলা বাৰু সেইজনী কি কলিজা বাৰু সেইজনী বাৰু হৃদয় বুলি কিবা বস্তু আছেনে মোৰ এইবিলাক কথা কৈ থাকিলে শেষ নহ'ব আমি মহিলাবোৰে কিছুমান বৰ ভুল কাম কৰো মই আগতেও কৈছো এইটো কথা আমি মহিলাবোৰে যিসকল মহিলা আছে মই তেওঁলোকক প্ৰথমতে ক্ষমা এইটো কাৰণে বিচাৰিছো আপোনালোকৰ দৰে ময়ো এজন মই নিজকো গালি পাৰিছো এইটো কথাতে গালিটো এইবাবেই পাৰিছো চাবচোন আমি যেতিয়া বাহিৰলৈ ওলাই যাওঁ ধৰক কিবা ভাল কাম এটাত ওলাই গৈছো মই সন্মানেৰে কৈছো বিধৱা শব্দটো মই সন্মানেৰে ব্যৱহাৰ কৰিছো আপোনালোকে নকব যে বিধৱা শব্দটো কৈ যদি মই কাৰোবাৰ মনত আঘাত দিছো মই তাৰ বাবে ক্ষমা বিচাৰিছো কিন্তু এগৰাকী বিধৱা মহিলাক যদি দেখো আমি যে কওঁ যে যাত্ৰাটোৱে বেয়া হ'ল সেইটো কিন্তু এজন পুৰুষে নকয় কোনে কয় আমি মহিলাই কওঁ যেতিয়া ভাল কাম এটা থাকে ঘৰত ছোৱালীজনী নুৱাব লাগে ছোৱালী এজনী বিয়াৰ সময়ত কিবা কিবি কাম কৰিব লাগে বিধৱা মহিলাগৰাকীক আমি আগত কাম ভাগ কৰিবলৈ নিদো কিয় নিদো বাৰু আৰু নিদিয়াজন কোনো পুৰুষ নহয় কোনো পুৰুষ এজনে আহি নকয় যে বিধৱা মহিলাগৰাকীয়ে এই বিয়াৰ কামখিনি নকৰিবা কোনে কওঁ বাৰু আমি মহিলাগৰাকীয়ে কওঁ কথাষাৰ হয়নে বাৰু যদি আপোনালোক একমত তেতিয়াহ'লে হয় বুলি ক'ব আপোনালোকে যদি এনেকুৱা পৰিস্থিতি দেখিছে তেতিয়াহ'লে হয় বুলি ক'ব মই নিজে দেখিছো কিন্তু কোনেও ইচ্ছা কৰি বিধৱা নহয় মই ক্ষমা বিচাৰিছো পুনৰবাৰ বিধৱা শব্দটো দি মই যদি কাৰোবাক আঘাত কৰিছো ক্ষমা কৰিব মোক কিন্তু মই এগৰাকী মহিলাৰ বাবে কৈছো কোনো ইচ্ছা কৰি বিধৱা নহয় সেয়ে এনে ধৰণৰ কথাবোৰ যদি আমি আঁতৰাই আমি এগৰাকীয়ে আনগৰাকীৰ সহায় হওঁ নহয় আমিহে আমাক বচাব পাৰিম কোনো বাহিৰা মানুহে আহি আমাক বচাব নোৱাৰে এই কথাকেইটা মোৰ মনত সদায় খুন্দিয়াই মই আজি যিকেইটা কথা কৈছো বহুতে হয়তো গালি দিব মোক বহুতে ক'ব যে অদৰকাৰী কথা কিছুমান কয় বৰ ৱেষ্টাৰ্ণ হৈছে কিন্তু ৱেষ্টাৰ্ণৰ কথা নহয় আজি মই এগৰাকী মহিলা মই জানো সেই কষ্টখিনি মই অনুভৱ কৰো যে এগৰাকী মহিলাৰ কেনেকুৱা হ'ব পাৰে তেওঁ মন নাযায় জানো ভাল কাম এটাত আগভাগ ল'বলৈ তেওঁ মন নাযায় জানো কিবা এটা ভাল এটা সময়ত ওলাই যাবলৈ তেওঁ যদি ওলাই যোৱা দেখাৰ লগে লগে মই যদি ভাল কাম এটা ইছৰাম কাক দেখা পালো বুলি কওঁ কেনেকুৱা লাগিব বাৰু মানুহজনী তেওঁ জানো ইচ্ছা কৰি বিধৱা হৈছে
পাঠকমণি হয় বা কৈছে দীপাঞ্জলি কলিতা হয় বা আলতাফ হোসেন কংগ্ৰেচুলেশ্যন থেংক ইউ সুমিত ভৱাল হয় বা ঠিক কৈছে চিমৰান চলিহা থেংক ইউ এই কথাকেইটাৰ কাৰণে মই কৈছো যে আমি আমাৰ সহায় হওঁ আহক প্ৰত্যেকগৰাকী মহিলাই প্ৰত্যেকগৰাকীৰ হাতত ধৰি এইবাৰ কিন্তু এইটো প্ৰতিবাদ এনেকে শেষ নকৰিব মই যোনে যেনেকৈ প্ৰতিবাদ কৰে মই উভতি অহাৰ পিছত যদি অসমত কৰে ক'ত কৰে মোক জনাব মই থাকিম এই প্ৰতিবাদ এনেকুৱা নহয় যে হ'ব দেখাই পেলাই কোনোবা এজনক দি কিবা এটা ফাঁচি দিলে এনেকে নহয় সদায় সদায় আমাক ৰেপ কৰি থাকিব সদায় গতিকে আহক এবাৰ আমি সকলোৱে একেলগে মাত মাতো সজোৰে মাত মাতো আৰু এগৰাকী আনগৰাকীৰ পুনৰবাৰ কৈছো সহায় হওঁ সকলো ভালে থাকক ভগৱানে এনেকুৱা পৰিস্থিতি আৰু নানক আমি যাতে কোনো আমাৰ সন্তান ছোৱালী বোৱাৰী মাতৃ কাকো হেৰুৱাবলগীয়া নহয় মাতৃলৈকে কৈছো নিলজ্জভাৱে মাতৃ শব্দটো কৈছো মানে সকলো ভালে থাকক আৰু ইয়াৰ কিবা উচিত ব্যৱস্থা এটা হওক আৰু চাবচোন ভগৱান আছে এতিয়া হয়তো সেই কালপিতখিনি নোলাব পাৰে এদিন কিন্তু ওলাব আৰু সিহঁতে নিজৰ মতে শাস্তি পাব ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো মই খুব ভগৱান বিশ্বাসী মই ভগৱান মানে মই এটা শক্তিক বিশ্বাস কৰো যিটো শক্তি আমাক চলাই আছে আমাক শুদ্ধ পথ দেখুৱায় গতিকে নিশ্চয় তেওঁ এটা পথ দেখুৱাব আৰু অতি সোনকালে দেখাওক পুনৰবাৰ সকলোলৈ ধন্যবাদ আকৌ এবাৰ কওঁ যে আইমি বৰুৱা বুলি যিটো নিজকে ক'ব পৰা হৈছো আজি নামটো উচ্চাৰণ কৰিব পাৰিছো আপোনালোকৰ বাবে আপোনালোকে দিয়া আশীৰ্বাদৰ বাবে সদায় আশীৰ্বাদখিনি যাতে কৰি থাকে আৰু যদি কেতিয়াবা ভুল কৰোঁ যি ধৰণে সমালোচনা কৰি আঙুলিয়াই দি আগবাঢ়ি যাবলৈ সুবিধা কৰি দিছে সদায় কৰিব আৰু সেইখিনিৰ বাবে আচলতে আজিলৈকে মই এনেকৈ চাগে থিয় হৈ থাকিব পাৰিছো পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো আজিলৈ আহিছো নমস্কাৰ